মহিলা তিৰোতা বা বিধৱা মহিলাসকললৈ অৰুণোদয় নামৰ এখন আঁচনিৰ জৰিয়তে মাহিলী 1250 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে। এই আঁচনিখন বহু দিনৰ পৰা চলি আহিছে। শেহতীয়াভাৱে এই অৰুণোদয় নামৰ আঁচনিত আবেদন গ্ৰহণ কৰা হৈছিল আৰু যেহেতু আপোনালোকে আবেদন দিছিল, এই আবেদনসমূহৰ ভিত্তিত তেওঁলোকে এখন তালিকা বা লিষ্ট উলিয়াই দিছে ইতিমধ্যে আৰু এখন ৱেবছাইটত উপলব্ধ। এতিয়া আহোঁ মূল কথালৈ। যেহেতু আপোনালোকে আবেদন দিছিল আৰু তাৰ ভিত্তিত এখন তালিকা প্ৰস্তুত কৰি ইতিমধ্যে উলিয়াইছে। এই তালিকাখন কেনেকৈ চেক কৰিব? ধৰক আপুনি আবেদন দিছিল কিন্তু আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই, কেনেকৈ চাব? ইয়াৰ বাবে হয়তো আপোনালোকে নেট কেফত যাব লাগিব বা কম্পিউটাৰ দোকানত যাব লাগিব। আপোনাৰ হাতত থকা স্মাৰ্টফোন বা মোবাইল ফোনৰ জৰিয়তে আপুনি ঘৰত বহিয়ে এই লিষ্টখন আপুনি চেক কৰিব পাৰিব। মই আজি দেখুৱাম কেনেকৈ আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নাই চেক কৰিব। তো বলক মোবাইল স্ক্ৰীনত মই সম্পূৰ্ণ দেখুৱাম যে আপোনালোকে কেনেকৈ চেক কৰিব। বলক। হয় বন্ধুসকল, আপোনালোকে মোবাইল স্ক্ৰীনত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ইয়াত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ম। সাধাৰণতে ক্ৰম ব্ৰাউজাৰটো ইউজ কৰাৰ ক্ষেত্ৰত ভাল হয়। আপোনালোকে পাৰিলে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত কি হ'ল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত চাইছেনে চাৰ্চ বক্স দিয়া আছে। ইয়াত চাৰ্চ বক্সত গৈ আপোনালোকে ধুনীয়াকৈ অৰুণোদয় বুলি চাৰ্চ কৰি দিব। মই আগতে যিহেতু চাৰ্চ কৰি ৰাখিছিলোঁ, ইয়াত ওপৰত দিয়াই আছে, আপোনালোকে অৰুণোদয় বুলি চাৰ্চ কৰি দিব। এবাৰ ক্লিক কৰাৰ পিছত আহি যাব। তাৰপিছত আপোনালোকে পাৰিলে ইয়াক ডেস্কটপ মোড কৰি ল'ব। ডেস্কটপ মোড কৰাৰ কাৰণে আপোনালোকে ওপৰত থকা কাৰ্ড চিনটো মই দেখুৱাই দিছোঁ। এই ৰঙা কাৰ্ড চিনটো দেখা পাইছে। আপোনালোকে ইয়াত গৈ ক্লিক কৰি তলত দিয়াই আছে ডেস্কটপ চাইট বুলি। সেইখন আপোনালোকে ডেস্কটপ চাইট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, ভিউ ষ্টেটাছ বুলি দিয়া আছে। এইখন ভিউ ষ্টেটাছ, ইয়াত ধুনীয়াকৈ ক্লিক কৰি দিব। চাইছেনে জিলাসমূহৰ নাম ইয়াত আহি গ'ল। এতিয়া চাওক আপুনি কোনখন জিলাৰ অধিবাসী হয়, এইখন জিলা ক্লিক কৰি দিব। মই ইয়াত যিহেতু দৰং জিলাৰ হয়, দৰং জিলাটো ইয়াত 9 নম্বৰত দিয়া আছে, মই এইখনত ক্লিক কৰি দিম। অলপ সময় ল'ব, ইয়াত আহি যাব। এতিয়াই নেট অলপ শ্ল' কাৰণে অলপ সময় লৈছে। আহি গ'ল। চাইছেনে আপোনালোকে? আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। ইয়াত চাওক কিমান মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈছে। আমাৰ দৰং জিলা মুঠ 53,210টা পৰিয়ালৰ নাম মানে ইয়াত অন্তৰ্ভুক্ত হৈছে। এতিয়া চাওক ইমান মানুহৰ মাজত আপোনাৰ নামটো কেনেকৈ বিচাৰি পাব? তাৰ বাবে এটি সহজ উপায় হৈছে, ওপৰত চাওক ধুনীয়াকৈ ইয়াত দিয়া আছে চাৰ্চ ফৰ নেম অৰ বেনিফিচিয়াৰী নাম্বাৰ। বেনিফিচিয়াৰী নাম্বাৰ নাইবা আপোনাৰ নামেৰেও ইয়াত চাৰ্চ কৰিব পাৰিব। চাওক মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ। উদাহৰণস্বৰূপে মই এটা নাম ইয়াত চাৰ্চ কৰি দিছিলোঁ, এইটো ৰেজিয়া বেগম বুলি। কিমান মানুহৰ নাম ইয়াত আহে। অলপ সময় ল'ব, আহি যাব এতিয়াই। নেট অলপ শ্ল'ৰ কাৰণে মানে দেৰি কৰিছে। আহি গ'ল। চাইছেনে? এটা নাম ৰেজিয়া বেগম, নামটোত টোটেল ৰেকৰ্ডছ 42টা নাম আছে ইয়াত। চাইছেনে? এই 42টা নামৰ মাজত আপোনাৰ নামটো কেনেকৈ বিচাৰি পাব? তাৰ বাবে এটি সহজ উপায় আপোনালোকক শিকাই দিছোঁ। সেইটো হ'ল চাওক LAC মানে সমষ্টি। আপুনি কোনখন সমষ্টি অন্তৰ্ভুক্ত হয়? মংগলদৈ, আমাৰ দৰং জিলাত যিহেতু 4খন সমষ্টি আছে, মংগলদৈ, দলগাঁও, এইফালে কালাইগাঁও আৰু চিপাঝাৰ। চাওক এতিয়া আপুনি কোনখন সমষ্টি অন্তৰ্ভুক্ত হয়, সেইখন সমষ্টি অনুযায়ী আপুনি আপোনাৰ নামটো বিচাৰি চাব। তাৰপিছত আৰু এটি সহজ বুদ্ধি হ'ল, চাওক এই প্ৰথম নামটো ৰেজিয়া বেগম মংগলদৈ সমষ্টিৰ অন্তৰ্ভুক্ত হয়। তাৰপিছত ইয়াৰ IFC কোডটো দিয়া আছে, IFC কোডটো মংগলদৈ ষ্টেট বেংকৰ হয়। এতিয়া আপোনালোকে এই ৰেজিয়া বেগম নামটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াত গাঁৱৰ নাম হৈ আহিছে। চাইছেনে? S58 ডিষ্ট্ৰিক্ট দৰং ভিলেজ বাঘপৰি পঞ্চায়ত বান্দিয়া, ৱাৰ্ড নম্বৰটো দিয়া নাই ইয়াত। চ' এই নাম বা এইখিনি তথ্যৰে আপুনি আপোনাৰ নামটো বিচাৰি পোৱাত সহজ হ'ব।
ঠিক সেইদৰে আপোনাৰ নাম যিয়ে নহওক আপোনালোকে ইয়াত সাৰ্চ বক্স আছে, সাৰ্চ বক্সত গৈ সাৰ্চ কৰি দিব, ধুনীয়াকৈ উলিয়াই যাব। আৰু এটা কথা হ'ল ইয়াত চাওক, ইয়াত 10টাকৈ নাম আহিছে, আপোনালোকে বিচাৰিলে ইয়াক বহাই 100টালৈ ল'ব পাৰিব, সেইটো কোনো অসুবিধা নাই। চ' বন্ধুসকল, আপোনালোকে এনেকৈ নামবোৰ বিচাৰি পাব। আজিৰ তথ্যসমূহ কেনে পালে আপোনালোকে, যদি ভাল পায় ভিডিঅ'টো এটি লাইক কৰি দিব, আপোনালোকৰ বন্ধুবৰ্গক সহায় হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে অনাগত দিনত যিহেতু মই এনেকুৱা ভিডিঅ' বনাম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।